মোৰ বাৰে কিতাও কাৰো কথা শুনি পোৱা নাই আৰু নুশুনেও তোরে খুব বেয়া কাম করেছ এই ডাকসর নিচা বৰ বেয়া নিচা এবাৰ এই নিচা তোমাক গিলিব লাগিলে তোক চাব যাবে বাট মই এবাৰ বুজালে ইহঁতে চব নিচা চিচা এৰি পেলাব আৰু ৰেডি ফাই মৰ্ডাৰ এ দেখিছা ইয়াকে কথা পাৱাৰ অফ মিউজিক তোমাৰ মিউজিকৰ বিষয়ে মই একো নাজানো তুমি ভাল গোৱা নে বেয়া গোৱা সেয়াও মই নাজানো মই আৰু এইটো জানো যে আজিৰ বহু ল'ৰা ছোৱালীবোৰ তোমাৰ গান শুনি খুব ভাল পায় বয়স আছে মানুহবোৰে একো সমানে বেয়াও পায় আরে তেওঁলোকৰ সেই শ্ৰদ্ধাত আছে মই কৈছো গীত মই গাম আপোনালোকে কাণত পূজা মৰাই ল'ব দে তোমাৰ গান শুনি ময়ো খুব এটা ভাল নাপাওঁ অৱশ্যে নুশুনা কৰি নাথাকো কাৰণ গীতবোৰ তুমি গাইছা আরে যাৰ লগত তোমাৰ বিয়াৰ বন্দোবস্ত কৰিছে মোৰ ফাদাৰে ঐ মোৰ বিয়া হৈ কিন্তু খুব ৰখি হ'ব লাগিব বুজিছ আয়তিৰ হুই লগত তোৰ শিৱৰ মোৰ ফিউজন কৰি দেখত বজাই দিব লাগিব আরে তামা হ'ব বুজিছ তামা হ'ব বাট আই এম জাস্ট এ দুৱা তুমি কো ফাঁসে লাইট কথা নহয় না নাইট পাৰ্টি যাও তাত বহুত ফেন থাকিব তোমাক ৰিকুৱেষ্ট কৰাই দিম মই তোমাৰ দেউতাৰ পছন্দ তোমাৰ লগত নাইট পাৰ্টি লৈ গৈ নাচি বাগি মই ভূতৰুৱা ছোৱালী কৰি পেলাব নোৱাৰো ভাবি কৰি চিনাকি কৰাই দিবলৈ তোমাৰ দেউতাৰা লাজ পাব অন্তৰত দুখ পাই তোমাৰ এইবোৰ বিশেষ দেখিলে অলপ নিয়াৰ হ'বা বেলেগ এডভাইস করবে মোর লাইফ পার্টনারে তুই তাই তুই জানে এই দিস ইজ মাই লাইফ তাহলে মোর জিওকে মজা তাকিয়ে করি আরে মোর জিওকে পছন্দ করি তাকিয়ে করি পারি মশলা কোনোবাই ফের মারিব পারি মশলা মূলত কোনোবাই ফের মারিব ও রুস্তম কিতা জিও যা লয়া দে না দে সবাইকে ভুলে যায় বরবাদি নিশা কলেজৰ ষ্টুডেণ্ট হয় গান গাই যিমানে ষ্টাৰ নবলে কিয় কলেজৰ ডেকোৰাম কৰিব মানি চলিবলৈ বাধ্য তুই পাহৰি নাযাবি মোৰ ফাদাৰ এখন কলেজৰ গণ্যমান্য প্ৰফেচৰ হয় যাৰ নাম শুনিলে সকলোৰে শ্ৰদ্ধাত মূৰটো খাই যায় তেওঁ ল'ৰা তই কলেজত ধৰা নিচা টানো নিচাটো টানিছ এই ল'ৰা সবাকে নষ্ট কৰিছ আরে আমি যারা নষ্ট হবার কারণে জি আছো না আর নিজকে নষ্ট করে পেলাম তো এটা বেলেগ ধরনের লাইফস্টাইল বুঝছো হ্যাঁ মই এইখন কলেজৰ ষ্টুডেণ্ট ইউনিয়নৰ ছেক্ৰেটাৰী হয় গতিকে সকলো দেখিও মই নজনাৰ ভাও জুৰিব নোৱাৰো প্ৰিন্সিপালক মই কমপ্লেইন কৰিবই লাগিব এই প্ৰিন্সিপালৰ বনি দেখালো না প্ৰিন্সিপালৰ বনি দেখাবে সকলো মোৰ কাণত ভয় কৰে মোৰ ড্ৰয়িং প্ৰগ্ৰামতে ভয় কৰে কিন্তু এই ৰঞ্জিতে কেতিয়াও কাকো কোনোদিনা ভয় কৰি পোৱা নাই আৰু তইতো চালা মোৰ ফাদাৰৰ চামচা হয় চামচা
বাজাৰত তেল মাৰি লিডাৰ বনিছ আৰে লিডাৰ মানে এখন কৰছো লিডাৰ তোৰ বয়সত মই বনিছো ৱৰ্ল্ড ক্লাছ ষ্টাৰ তোৰ লগত কথা পাতি টাইম নষ্ট কৰাৰ মোৰ কোনো দৰকাৰ নাই ঐ আবে আহ দুজাগাৰ প্ৰগ্ৰেম আছে তামাম ভাল তুমি কৰিব লাগিব তই মোক কি বুলি ভাবা নাজানো ৰ কিন্তু এটা কথা জানিছ তহঁতৰ দৰে জাবৰবোৰ ৰাখি মই কলেজৰ পৰিৱেশ লেতেৰা হ'ব দিব নোৱাৰো যাৰো মই মাৰিম তোৰ এই ৰকিং লাইফষ্টাইলত আপনি এই কার্যকে সমর্থন নকৰে আগলৈ আঁচনি লাগে আপোনাৰ দৰে ব্যক্তি ল'ৰা হয় আজি সি কলেজ চহৰত ড্ৰাগছৰ ব্যৱসায় পাতে কথাকৈ লাগে যে ই আপোনাৰ ল'ৰা ৰিহাৰ্চেল চলি আছে প্ৰগ্ৰেম আছে নগলিবোৰত আমাৰ দৰে সফল গায়ক আমাৰ কলেজৰ ষ্টুডেণ্ট এইফালৰ পৰা আমি গৌৰৱ কৰিব পাৰিব লাগিছিল গৌৰৱ নকৰিলে গৌৰৱ কৰিব মোৰ বিশাল ফ্ৰেণ্ড চাৰ্কল এটা আছে বদনামটো কৰিলে কলেজ চহৰত ড্ৰাগছৰ ব্যৱসায় পাতিছা প্ৰপাৰ্টি নহয় মই বুঝতে এইবোৰ বেহা বোলে নাই এইবোৰ চব সঞ্জীৱ অপপ্ৰচাৰ চলে এইবোৰ কৰি ফুৰিছে সি আমাৰ এগেইনষ্টত কমপ্লেইন আহিছে দেখিছেনে বাৰু আপুনি চাহ দিবলৈ গৈছিল মই গৈ সেই লাগিছে এই ব্ৰেইন মোৰ পাঁচ ঘৰে যাওঁতে টোপনি আহে চিৰিজ বেগ হয় টোপনি নাহি কিয় কয় দিনত এইখন ঘৰত কাম ৰাতিয়ে পঢ়ে কলেজৰ চকৰি ৰাখি এজন মানুহৰ দুটা কাম চম্ভালি আছে এখন ছাত্ৰ হৈ সোমাইছে চৰকাৰে ভাবিলে বোলে নহয় তই মোকো এটা চৰকাৰী চাকৰি লাগে যিয়ে নহয় কলেজৰ সেই নাই তথাপি চৰক নোৱাৰিবই আজিও সমাজে কাম কৰি আছো এইখন ঘৰত অনলাইন কাম কৰা যায় টোপনি থাকোঁতে যায় ঐ নিজে দিনৰ দিনটোতো সৌৰা ঘৰতহে দাদাগিৰি হৈ পতাই পঢ়াটো মই বিজনেছে কৰিম তাত প্ৰফিট থকা বিজনেছ দেউতাৰ পৰা টকাটো আনি দিলে যোৱা মাহত তুমি দেউতাৰ পৰা 50,000 টকা দিছিলা 50,000 টকাৰ এটা বিজনেছ হয় নেকি হে বিয়াৰ আগে যে তুমি বহুত কিবা কিবি কাম কৰা বুলি কৈছিলা সেইবোৰ কি কৰিলা কিয় প্ৰফিটটো থকা কামত চিন্তা কৰি কাম ৰাখে সময় নষ্ট নকৰে কিন্তু এইবাৰ যিটো কাম কৰিম বুলি মই ভাবিছো কি কাম কৰিবা আগতে তুমি টকাটো আনি দিয়াচোন তাৰপিছত খুব গম পাই আৰে এনেই দিব নালাগে নহয় সেই বুজিছো কোনে মোলে ভোট দিম দেউতাৰ টকা প্ৰতিবাৰে দেউতাৰ পৰা পইচা নিয়া আৰু প্ৰতিবাৰে একেখিনি ডাইলগে কৰা ডাইলগ মানে তুমি মোক বিশ্বাস কৰা বুলি ভাবিছা নেকি তুমি নিজৰ মানুহক সন্দেহ কৰিছা লাজ পাব লাগিছে তুমি মোৰ সততা সন্দেহ কৰিবলৈ মই তোমাক সন্দেহ কৰা নাই সন্দেহ কৰিছা তুমি তোমাৰ কথা কোৱাৰ ঢং দেখে মই অনুমান কৰিছো এটা কথা জানি থোৱা নমিতা তোমাৰ ভাইয়েৰা বহুত বেয়া ঘূৰিছে বেংকক থাইলেণ্ড ছিংগাপুৰ ইণ্ডোনেছিয়া আৰু কলম্বিয়া আৰু তাত গৈ কি কৰিছিল নিশ্চয় কৰিছে
আর গানৰ নতুন নতুন ষ্টাইল দেখিছে কিন্তু মই একে আছো ফ্ৰেণ্ডছ আগৰ দৰে আছো আগতে কোনো কথা কলতো ভদ্ৰ লোকৰ ল'ৰা হ'ব পৰা নাছিল এতিয়াও নোৱাৰো আগতে একদম ভাল ল'ৰা থাকিব পৰা নাছিলো এতিয়াও নোৱাৰো মাত্ৰ ভাগে পৰা আপোনালোকে এবছৰৰ ৰং জীয়াই থাকিব দেখিছে জীয়াই থাকিম মই মৃত্যুৰ ফলত শুই গ'ল জীয়াই থাকে সারা সুরে সুরে পাগল করবে কিছু নাই নাই তাহলে মূল লাগবে 3 সেকেন্ড বা থার্ড পার্সন আর ও তারপর নিজে তেজে যৌবন ৰঙা ৰঙা পাগল পাগল কলিজাতে প্ৰেমৰে লীলা খেলা তেজে তেজে যৌবন ৰঙা ৰঙা মায়া মায়া জীৱনৰে ছায়া সপোন চকা মকা মোৰ পাগল পৃথিৱী মায়া মায়া জীৱনৰে ছায়া সপোন চকা মকা পাগল পৃথিৱী
প্ৰেমৰে লীলা খেলা তেজে তেজে যৌৱন ৰঙা ৰঙা পাগল পাগল কলি যাতে প্ৰেমৰে লীলা খেলা তেজে তেজে যৌৱন ৰঙা ৰঙা মায়া মায়া জীৱনৰে ছায়া সপোন চকা মকা মোৰ পাগল পৃথিৱী মায়া মায়া জীৱনৰে ছায়া সপোন চকা মকা মোৰ পাগল পৃথিৱী সেইকাৰণে অসমলৈ জীৱন জানো বেংক অফ ইণ্ডোনেছিয়াত কি নাপায় যি বিচৰা তাকেই পাইছে আৰু লাইট পাৰ্টি মোবাইলটো কোনো কথাই নাই ইয়াত যদি মাল দে আৰু ইয়া তোক নাপালেতো ভাই মই বৰবাদে হৈ আরে কবিতা ভাই কি মাল লাগে রাস্তা হিরোইন কা কি লাগে সব পাই যায় এই সবার সোনাল ব্যাপারে বিলাকর লগরে আমার পুলিশ বিলাকর লেনা দেনা চলিয়ে থাকে না আরে কইলো কোন দিন দয় রে কোন মাইলে ধরে না আমি সাবধান पर ওয়ান আছিলি না রে ভাই এই অর্ডার তো সাবধান দিয়ে পড়ি আছো না বলো তুই গানে কি বুঝাছ 1 লাখ টাকা সব খালে বলে মরম করে নহয় নরা চলি বল আরে মই তো আজ তোৰ দৰে ইমান টেলেন্টেড নাছিল কোনিকা ভাবনা ভাবি আছে ইয়া কিবা এটা কৰিব নোৱাৰি তেখেতৰ ডিঙিতে ওলমি যাম গোটেই জীৱন তো তামাম কাটি বুইছো তো তামাম উপরে তো কিমান টেলেন্ট দিদিলে আরে টেলেন্ট থকা হলে হয়তো তোক তোৰ ঘৰৰ পৰা গলে হয় তোক ৰেস্টিকেট কৰা হৈছে সালা ৰেস্টিকেট এই দে বাকি বলে কিবা এটা সালা এই সালা স্টপ তো ডিএসপি হলে এসপি হ এইবোৰ মই একো নাজানো তই মোক সদায় মান দিব লাগিব মই যিমান দিনে বাচি থাকো তই মোক এইবোৰ চাপ্লাই দিব লাগিব সেইবোৰ নাপালে মোৰ মুখতে কাম নকৰা হয় হাত ভৰিবোৰ কমিব ধৰে তোৰ মূৰটো কিবা ফাটি যাওঁ কৰে আৰু তুমি কিবা মাৰি পেলাব লাগে আৰু মাৰি পেলাই ভাল আছে কিয় বাচি আছো মই কিয় বাচি আছো মই বা ডক্টৰ ওচৰলৈ যাওঁ ন আরে কিয় যাম ডক্টৰ ওচৰলৈ কি ক'ব ডক্টৰে মোক ডাক্স নলবি আরে নোৱাৰো মই ডাক্স নলবি মোক শিখৰ নামৰ কথা মোৰটো কি হয় আরে কোনে দিব মোক আগতে সতে গাড়ী দিব বেয়া হৈছে হস্পিটালত এডমিট হ'ব লাগে আরে গাড়ী কোনে দিব গাড়ী কোনে দিব তই মোৰ ডাক্টৰ থাকি মই জানা মাৰ কোনে দিছে আরে ভাই এইবোৰ ইমান সহজতে পোৱা বস্তু নহয় ন চৰকাৰ বহুত ষ্ট্ৰিক হৈছে আৰু পুলিচ হৈ কয় এইবোৰ আমাৰ লেনা দেনা কৰাৰ গম পালে মোৰ চাকৰি যাব বে চাকৰি যাব তোলে যাব দে না আরে তুই মই খোৱা আমার কেমন ছাড়ি লৈ যাবি আরে রনর যেনেকে নিশাল কবি নাই তার মালরও কবি না আর ডাঙৰ কবি এটা প্ৰগ্ৰেম কৰি পাতিছে আরে কিমান দিব জানা 10 লাখ আরে ইমান টকা পোৱাৰ পিছত কিহৰ চিন্তা বেয়া এখান মই টাকা না এ মেখলা আমার মাছ কি আছিল মই কোনে নালকে পেলাই দিলো বুলি ভাবি পেলাই দিলো অর্থাৎ ওচৰতে এডাল তামোল গছ দেখি মই উঠি দিলো কেইটামান তামোল পাৰি আনি কি দেখিলো জানা ওচৰতে কৰবাত পান দোকান পাৰি তাৰেই সন্ধান কৰিলো অলপ পিছত কি হ'ল জানা নহয় পান দোকান পান দোকানৰ পৰা পান এখন কিনি আনি ওচৰৰে বেঞ্চ দোকানত বহি পান এখন চুবাই মানে তামোল এখন চুবাই চুবাই আছো কি বকি আছো চুবাই আছো এতিয়া সঁচা কাটি গ'ল নহয় এই নহয়
ফোন আহিল ধৰি দিল নহয় মই ফোনটো সিফালৰ পৰা বাজি উঠিল কৰ্কশ মাত এই কম টকাত তই বহুত মাৰ্ডাৰ কৰিছ বহুত এইবাৰ তোৰ লগত মই মিনিমাম কোটি টকাৰ গেম খেলিবলৈ লৈছোঁ আৰে তোৰ খুলকালি ক'ত লগ পাম ক'ত লগ পাম সেইটো জানিলেতো কামটো ময়ে কৰি পেলালোহেঁতেন তই তাৰ পাছ ল'ব লাগিব তাক ফ'ল' কৰিব লাগিব আৰু চেক বুজি ভৰা টিপি দিব লাগিব আৰু সি যদি তই খতম কৰি দিব পাৰ নহয় শহুৰৰ প্ৰপাৰ্টিৰে মই কোটিপতি বনি যাম কম হৈ যাব কলা কুকুৰে খেদি ফুৰিম ক'ত হাৰিবহি কেৱল পুলিচ আরে কিবা নহলে মোক আনি দে না এইবোৰ নহলে মই পাগল হৈ যাম কথাবোৰ নুবুজা কিয় আৰে তই মোৰ কথাটো বুজিবলৈ কিয় চেষ্টা নকৰ ড্ৰাগছ ডিলাৰৰ লগত কোনোবা পুলিচ অফিচাৰ লিংক আছে বুলি ওপৰলৈ গম পাই গৈছে এনকুৱাৰী দিছে আৰু মই খুজিব লাগিলে কিন্তু সৰ্বনাশ হৈ যাব আৰু মোৰ কি হ'ব খতম হৈ যাম দেখোন মই মোৰ কিমান জ্বৰ উঠিছে 10 দিন হ'ব পৰা নাই খোৱাটোতো বাদেই দে একো এটা খাব পৰা নাই কেৱল ইনজেকশ্যন পুট কৰি বাচি আছো মই কোনোবাই খবৰ লৈছে মই তই যিহৰ কাৰণে কয় কিয় তোক আৰু ড্ৰাগছ চাপ্লাই দিয়াটো মোৰ কাৰণে আৰু কেতিয়াও সম্ভৱ নহয় মই কৈছো अरे जीना हराम हो गए ইমান কৈ কাহিছে যে কেনে আছে ছাৰ গুলি নাই তুমি যে মোক কৈছা তোমাৰ ভাইৰাক কোৱা আৰু দুটানৰ কাৰণেহে মই আজি হস্পিটেলৰ বাৰাণ্ডাত চব পতা থাকিব লগা হৈছে দৰকাৰ নাছিল মোৰ এইখন ঘৰত অহা কিন্তু মায়ে মৃত্যু হৈ যাত চব পতাই আছে ব্লাড লাগে মই ব্লাড দিছিলো কিন্তু মোৰ ব্লাড খিনি কিয় লোৱা নহল নোকোৱা কিয় মই বেয়া হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো বেয়া নহয় মই পঞ্চায়ত হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো পঞ্চায়ত নহয় মই এডিক্টেড হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো এডিক্টেড নহয় তাৰ মাজতো কিয় লোৱা নহয় নোকোৱা কিয় কথাবিলাক খোলা কৰি কিয় লোৱা নহয় মই আহো কাকুনি মই আহো পৰিণতি কি পৰিণাম বৰ কথা কৈছে হা কি পৰিণাম
আরে কি পরিণামত ভুগিলো মই আরে কথাবোৰ খোলা খুলি কৈ নকয় কিয় কি ক'ব লাগে কি ক'ব লাগে ইয়াকে ক'ব লাগে নেকি যে তই এটা মৃত্যুমুখী মানুহ ইয়াকে ক'ব লাগে নেকি যে তই আৰু বৰ বেছিদিন নাবাচ ইয়াকে ক'ব লাগে নেকি যে তই এই আক্ৰান্ত হ'ব নোৱাৰে মই ইমানো বেয়া ল'ৰা নহয় দেউতা সিমানো বেয়া ল'ৰা নহয় এক স্বৰ্গৰে ভয়ানক বেমাৰ এটা হ'বলগীয়া ইমান বেয়া ল'ৰা মই নহয় কি হৈছে আরে খোলা খুলি কৈ নকওঁ কিয় কি হৈছে কি বুজাব লাগে পাই দিব ইমান কষ্ট কৰি বাংলাদেশৰ বজাৰ পৰা আনি বিহুৰ বজাৰ এটা নতুন আশা কৰি আনিলো বেশ সুন্দৰকৈ ঘৰৰ পাত্ৰত থৈ দিলো ঘৰলৈতো বাকী আহিবই ছাগলীটো খাবলৈ বাকীটো ঘৰত সোমাবই তামাম প্লেনিং কিন্তু ইহঁতে মনে মনে গৈ ছাগলীটো আনি বাড়ি পোষ থলে তহঁতে খোজ খাবলৈ সেই ছাগলীটো পালিলে অৱশ্যে মাংসৰ জোলখন ভালেই হৈছিল বতৰৰ লগত খাবলৈ বেছ মজাই হৈছিল পিতন কি পিতন বৰৰ লগতো সপোন দেখিব আহিবা না কি মনত দিছে সপোন দেখিছ না নাই দেখা লাইভ টেলিকাষ্ট কৰিছো চাও কি বে একেটা জেগাত আনি খাৰা কৰিছো তেতিয়া পিতনটো দেওঁতে অলপ কষ্ট কম হ'ব আগতে ইয়াক মাৰিল ইয়াৰ মাৰটো চাই ক'ব কিন্তু এই মানে হ'ব মানে বেলেগ মাৰ লাগিব মাৰিব গৈছিলি মাৰিবলৈ টকা দিছিলে জঙ্গলৰ বাঘ পলাই হাৰিব পাৰে কিন্তু তহঁতৰ দৰে মানুহবোৰ মোৰ এই বন্দুকৰ আগৰ পৰা পলাই হাৰিব নোৱাৰে
ডাঙৰীয়া আৰু মোক দূৰ হৈছো হা মই একো কৰা নাই ঐ দাদা 50,000 টকা খালি কাম হলে ভাই একোডাল কৰি দিব নোৱাৰি আৰে অ' সঞ্জীৱ এটা কথা কোৱাচোন হে ইমান মনে মনে কৰিছিলো তোমালোকে গম পালা কেনেকৈ হে তুমি কাটিলে কোনে ইয়ালৈ এই কাম কোনে কৰিব পাৰে আপোনাৰ পত্নীৰ বাহিৰে নবিতা তুমি বহুত দিনৰ পৰা বাইদেৱে আপোনাৰ কল ৰেকৰ্ডিংবোৰ ৰেকৰ্ড কৰি আছিলে ভুল সিদ্ধান্ত এটা নল'ব ছাৰ মই আপোনাৰ হাত জোৰ কৰিছোঁ ছাৰ জবা ইমান সোনকালে শুকাই যাবলৈ নিদিব ছাৰ মই আপোনাক কৰজে প্ৰাৰ্থনা কৰিছোঁ ছাৰ প্ৰাৰ্থনা কৰিছোঁ ইয়াত মোৰ কৰণীয় একো নাই মই কেৱল এগৰাকী মাতৃৰ শেষ ইচ্ছা পূৰণ কৰিব খুজিছোঁ তেন্তে মোৰ শেষ ইচ্ছাটো তোমাৰ ফাদাৰ ইহঁত দুইকে তামাম ভাল পায় গতিকে ইহঁতৰ বিয়াখন হ'বই লাগিব সেই সঞ্জীৱে জনাক সেন্দুৰ পিন্ধাব লাগিব ৰন তই বেলেগ জামানাত পেলাই দিছো নহয় ফাদাৰ এফালে তোমাৰ মৰিব ধৰা পত্নীৰ শেষ ইচ্ছা আনফালে তোমাৰ মৰিব ধৰা পুত্ৰৰ শেষ ইচ্ছা কোৱা ফাদাৰ তুমি কাৰ হাততে হিন্দুৰ জেমাটো তুলি দিবা এই সঞ্জীৱৰ হাতত মোৰ হাতত আৰে নোকোৱা কিয় কাৰ হাতত তুলি দিবা এই সঞ্জীৱৰ হাতত নে মোৰ হাতত আৰে ৰৈ আছা কিয় নোকোৱা কিয় ৰৈ আছা কিয় Get out! Get out! Get out! 10 বছৰ আগে তোক মই জিখাৰ কথা কলেজ কেম্পাছত কৈছোঁ আজি তাকেই ৰিপিট কৰিছোঁ গেট আউট হৈ যা তই আমাৰ মাজৰ পৰা গেট আউট হৈ যা এই লেতেৰা দুনিয়াৰ পৰা গেট আউট হৈ যা তই সেই জবাৰ জীৱনৰ পৰা লৈ কিনি ঢালি দে জবাৰ ক্ষীৰত ৰঙা জবা আৰু বেছি টিকটিকিয়া ৰঙা হৈ পৰক ল তই যাৰ গেট আউট হৈ যা নতুন জনম লৈ আকৌ আহিবি আমাৰ মাজলৈ মই তোক বুকু ৰুম দিম নিচুকাম কান্ধত তুলি ঘোৰা খেলিম কিন্তু আজি নহয় আজি তোক মই পিতৃস্নেহেৰে জীপাল কৰি এটা জঘন্য পাপ কৰিব নোৱাৰো তই যা গৈ যা তই
তই তই যাগৈ যা যা চোৱা মোৰ ফাংচন আৰম্ভ হৈছে হিল্লুল ভাঙি মানুহ আহিছে এটা প্ৰেচিডেণ্টে গীত গাব এটা নিদ্ৰামুখী মানুহে গাব কি চলিছে পুনৰ নাই একো হোৱা নাই মই আজি গাই যাব অহা নাই মোৰ ফ্ৰেণ্ডখিনিক ক'ব আহিছো নিচাৰ কবলত নপৰিবি সিহঁতে মানুহ খায় সেই ড্ৰাগছ হেৰ'ইন মদৰ ওচৰত নিজৰ বহুমূলীয়া জীৱনটো উচৰ্গা নকৰিবি ইহঁত সঁচা হৈছে মানুহ খোৱা বাঘ ভাল হৈ থাক মা দেউতা ভাই ভনী সকলোৱে মৰম কৰিব তহঁতক এই পৃথিৱীখনো ভাল হৈ যাব আমি ভাল হৈ থাকিলে ফেশ্বনৰ নামত নিজৰ বহুমূলীয়া জীৱনটো উচৰ্গা নকৰে নহ'লে তহঁতকো কৈ দিব এই পৃথিৱীখনে get out! Get out! Get out! মোৰ ভাল লগা গানটো বজানো মোৰ গান আরে বুঝা না মোৰ ভাল লগা গানটো বুঝা না মত বিচাৰিব নাই মোৰ মিনতি তোৰা হৈ যদি